share our সত্ৰ সম্পৰ্কীয় ইয়াৰ প্ৰাসংগিকতা থকা কথা অকণমান ক'বলৈ গৈছোঁ। আমি ইতিমধ্যে আপোনাসকলক এই কথা জ্ঞাত কৰিছোঁ। 1653 চনতে মাজুলীত আউনী পাণৰ আঁতি কাটি সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল, যাৰ কাৰণে সত্ৰখনিৰ নামকৰণ কৰা হৈছিল আউনীআটী সত্ৰ। আৰু সেই সত্ৰখনিৰ 14খন শাখা অসমত আছে। এই বান্দৰদেৱা পথাৰী পাহাৰৰ মধ্যস্থিত বালিগাঁৱত আমি 2005 চনতে আউনীআটী সত্ৰৰ শাখা সত্ৰৰূপে এই সত্ৰ আমি আৰম্ভ কৰিছিলোঁ। আহি আমি এই পৰ্যায় পাইছোঁহি। আৰু তেতিয়াই ভূঞা পৰিয়ালকে ধৰি কেইবাগৰাকী ইৰাণমনা ব্যক্তিয়ে আমাক ভূমি দিয়াৰ কাৰণে এই সত্ৰখন প্ৰতিষ্ঠাত আমি সফল হ'ব পাৰিছোঁ। আমি আকৌ তেখেতসকলৰ সেই বদান্যতাৰ আমি শলাগ লৈ গোবিন্দ মহাপুৰুষক তেখেতসকলৰ উন্নতি অৰ্থে প্ৰাৰ্থনা জনাইছোঁ। ইতিমধ্যে আমি কৈছোঁ এইখন সমন্বয়ৰ সত্ৰ। এইখন সত্ৰই অৰুণাচল অসমৰ লোকসকলৰ মাজত আকৌ এটা সম্প্ৰীতি স্থাপনত ই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিব। আমাৰ এই সত্ৰত আমি আশা কৰিম আমাৰ নিজৰ লোকসকলৰ উপৰিও অৰুণাচলৰ ভাই ভনী সকলোকো যাতে আমি আনি আমাৰ নাম লগোৱা কাৰ্যত, পাঠৰ কাৰ্যত, গায়নৰ কাৰ্যত আমি নিয়োগ কৰিব পাৰোঁ। আৰু যদি আমি সেই ক্ষেত্ৰত সফল হওঁ, তেতিয়া আমি নতুনকৈ ক'ব নালাগে আমাৰ দুই ৰাজ্যৰ মাজত সম্প্ৰীতিৰ কিমান প্ৰিয়ভাৱ প্ৰতিষ্ঠা হৈছে। গতিকে এইটো আছে আমাৰ সপোন। এই ক্ষেত্ৰত আমি আপোনালোকৰ সহায় সহযোগিতা আশা কৰিছোঁ। আমি এই মুহূৰ্তত এই কথাও ক'বলৈ বিচাৰিছোঁ, আউনীআটী সত্ৰ প্ৰতিষ্ঠাৰ অন্যতম এটি সম্প্ৰদায় আছিল সোণোৱাল সম্প্ৰদায়। আমাৰ আউনীআটী সত্ৰৰ দ্বিতীয় সত্ৰাধিকাৰ কেশৱদেৱ গোসাঁইচৰ যেতিয়া শদিয়াভাৱে পলাই আছিল, তেখেতক সংগ দিয়া লোকসকলে আছিল সোণোৱাল ৰাইজ। আৰু সেই তেতিয়াৰ পৰাই সোণোৱাল ৰাইজে সত্ৰখনিক সাৱটি লৈ সত্ৰৰ সেৱা কৰি আহিছে। আৰু সেই সোণোৱাল বংশধৰ আমাৰ মাননীয় আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, সত্ৰৰ একান্ত সেৱক সোণোৱাল ৰাইজ। আৰু সেই একান্ত সেৱকৰ ভূমিকা গ্ৰহণ কৰি তেখেত আজি আমাৰ মাজত আজি উপস্থিত হৈছে। এই কথাখিনি আমি এইটো কাৰণেই কৈছোঁ, আউনীআটী সত্ৰৰ যি অনুষ্ঠান যেতিয়াই য'তেই নাপাতোঁ সোণোৱালসকল উপস্থিত হয়, মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও তাত উপস্থিত হয়। আৰু আজি তাৰ নিদৰ্শন। আমি এষাৰ কথা কোৱাৰ লগে লগে সোণোৱাল ডাঙৰীয়াই সেই ইতিহাসক সন্মান জনাই আমাৰ মাজত উপস্থিত হৈছে। আমি সেয়ে আজি সোণোৱালসকলৰ হৈ তেখেতৰ একান্ত সেৱাৰ যিটো ভক্তিভাৱ, সেইটোক আমি শ্ৰদ্ধাৰে গ্ৰহণ কৰিছোঁ আৰু তেখেতক পাই আমি সঁচাকৈ ধন্য মানিছোঁ। এইখিনিতে আমি লগতে এইটো কথাও পুনৰ ক'বলৈ বিচাৰিছোঁ, অসমখন আধ্যাত্মিকতাৰ ক্ষেত্ৰ। কোনোবাই হয়তো ক'ব পাৰে অসমেই কেৱল আধ্যাত্মিকতাৰ ক্ষেত্ৰ নেকি, ভাৰতত বা আন ঠাইত আধ্যাত্মিকতাৰ ক্ষেত্ৰ নাই নেকি? আছে। কিন্তু অসমত যি পৰিমাণে আধ্যাত্মিকতাৰ পৰিৱেশ আছে, আমি আজি সজোৰে ক'বলৈ বিচাৰিছোঁ ক'তো এই পৰিৱেশ নাই। কিয় চাওক, অসমত 1000খনৰো অধিক সত্ৰ আছে, অসমত 10,000ৰো অধিক নামঘৰ আছে, অসমত 1000ৰো অধিক মন্দিৰ আছে। এনে মন্দিৰ, নামঘৰ, সত্ৰ থকা আধ্যাত্মিক সংখ্যা ভাৰতৰ কোনো স্থানত বিচাৰি পোৱা নাযায়। কেৱল অসমে ইয়াৰ পৰিচয় প্ৰদান কৰিছে। সেইকাৰণে কৈছোঁ অসম আধ্যাত্মিকতাৰ মূল পটভূমি। আৰু এই আধ্যাত্মিক ক্ষেত্ৰখনৰ পৰা আমাৰ সমাজখনত যেতিয়াই সমস্যা উদ্ভৱ হয়, তেতিয়াই ৰাইজে বিভিন্ন ধৰণে মাত মাতি আহিছে। এতিয়াও আমাৰ সামাজিক সমস্যা তথা দেশৰ সমস্যাৰ লগত সংগতি ৰাখি ৰাইজে মাত মাতিছে। আমাৰ বিভিন্ন সমস্যাৰ কথা কৈছে, আমাৰ বিদেশী সমস্যাৰ কথা কৈছে, যিখিনি সমস্যাই হয়তো আমাক অসমখনক ক্ষতি কৰিব, অসমে যদি বিপন্ন কৰিব, তাৰ কাৰণে ৰাইজে মাৰ বান্ধি ওলাই আহিছে। আমি এই মুহূৰ্তত এই কথা ক'ব খোজোঁ, এই আধ্যাত্মিক ক্ষেত্ৰ অসমৰ প্ৰতিনিধিত্ব কৰা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া
আধ্যাত্মিক চেতনাৰে সমৃদ্ধ এগৰাকী ব্যক্তি আৰু আমি ভাবো সেই আধ্যাত্মিক প্ৰেমৰ ব্যক্তিগৰাকীয়ে কেতিয়াও আধ্যাত্মিকতাৰ থলীৰ পৰা যোৱা আবেদনৰ বিপৰীতে কথা নকয় আৰু সেয়ে আমি অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অসমৰ ৰাইজে বেয়া পাইছে সেই কথা কেন্দ্ৰীয় চৰকাৰক সজোৰে উত্থাপন কৰি ৰাইজৰ হৈ মাত মাতিব এনে অনুৰোধ ৰাখি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ ভাষণ প্ৰদান কৰিবৰ কাৰণে বিনীতভাৱে অনুৰোধ জনাইছো। বিধায়ক সংশোধনী যিখন বিধায়ক 2016 লৈ পেলাই যি মানুহৰ মাজত চিন্তা উপজিছে মই ভাবো এই বিষয়ক লৈ আপোনালোকে বেছি চিন্তিত হোৱাৰ কাৰণ নাই। আমিও ভূমিপুত্ৰ হিচাপে অসমীয়া সন্তান হিচাপে জাতিটোৰ বাবেই দায়িত্ব লৈছো আৰু জাতিটোক ৰক্ষা কৰাৰ বাবে শেষ মুহূৰ্তলৈকে সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰা হ'ব। সেইবাবে মই আন্তৰিকতাৰে সকলোকে আহ্বান জনাইছো। সদৌ অসম ছাত্ৰ সন্থাকো আহ্বান জনাইছো, অসম গণ পৰিষদলৈকো আহ্বান জনাইছো, অসমৰ পৰম শ্ৰদ্ধাৰ বুদ্ধিজীৱীসকল, শিল্পী সাহিত্যিকসকল সকলোকে সচেতন নাগৰিকক আহ্বান জনাইছো। আহক আমি সকলোৱে মিলি এই কামখিনি স্থায়ীভাৱে কৰি লওঁ। সময় থাকোঁতে যদি এইবিলাক পদক্ষেপ নলওঁ চৰকাৰ আহিব আৰু যাব, কিন্তু জাতিটোক ৰক্ষা কৰিবৰ বাবে সাংবিধানিক ৰক্ষা কবচ অত্যন্ত